বন্ধুসকল আৰআৰবি গ্ৰুপ ডি এপ্লাই ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব তাৰ বিষয়ে এটা জব ইনফৰমেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু আমি চাওঁচোন আহক আৰআৰবি গ্ৰুপ ডি এপ্লাই অনলাইন কেতিয়া ষ্টাৰ্ট হ'ব। যদি আমি তললৈ স্ক্ৰল কৰোঁ তেতিয়া দেখিবলৈ পাম যে ইয়াত দেখিছে আৰআৰচি গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট 2024 হয়নে? আৰআৰচি গ্ৰুপ ডি ৰিকুৱাৰমেণ্ট 2024 এয়া আপোনালোকে দেখা পাইছে আৰু ইয়াৰ 32,000 পোষ্ট ওলাইছে। টোটেল ভেকেঞ্চি কিমান 32,000 ওলাইছে আৰু ইয়াত আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব, এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এপ্লিকেশ্যন ফিজ কিমান হ'ব। OBC বা জেনেৰেল তেওঁলোকৰ কাৰণে হ'ব 500 এপ্লিকেশ্যন ফিজ আৰু SC ST বা PWD ফিমেল ট্ৰেন্সজেণ্ডাৰ মাইনৰিটিজ EBC কেণ্ডিডেটসকলৰ কাৰণে হ'ব কিমান, তেওঁলোকৰ কাৰণে হ'ব 250 কিমান হ'ব 250 ৰুপিজ হ'ব। ঠিক আছে আৰু এপ্লাই ষ্টাৰ্ট ডেট ইয়াত আপোনালোকে চাওক ধুনীয়াকৈ এপ্লাই ষ্টাৰ্ট ডেটটো ইয়াত দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট ডেটটো এয়া 23/1/2025 অৰ্থাৎ জানুৱাৰী 23 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈ যাব ইয়াৰ এপ্লাই কৰা আৰু ইয়াৰ লাষ্ট ডেটটো ইয়াত দিয়া হৈছে। লাষ্ট ডেট কেতিয়া আছে? লাষ্ট ডেট আছে 22/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈকে ইয়াৰ এপ্লাই ডেট হৈ থাকিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট কি দিয়া হৈছে, এজ লিমিটটো আমি চাওঁ। মিনিমাম এজ হ'ব লাগিব আপোনাৰ 18 বছৰ আৰু মেক্সিমাম এজ হ'ব লাগিব 36 ইয়াৰ্ছ অৰ্থাৎ 36 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যদি চাওঁ আমি কোৱালিফিকেশ্যনসমূহ বহুত ইম্পৰ্টেণ্ট হৈ পৰে আৰু কোৱালিফিকেশ্যন কি লাগিব। গ্ৰুপ ডি পোষ্ট টোটেল 32,000। আমি যদি ইয়াৰ শ্বৰ্ট নটিফিকেশ্যনখন চাওঁ বা অফিচিয়েল ৱেবছাইটত যাওঁ তেতিয়া আমি ইয়াত ক্লিক কৰিব লাগিব আৰু তেতিয়া ইয়াত চাওক আপোনালোকে এয়া হ'ল মেইন অফিচিয়েল, কোনো ইয়াত ফেক নটিচ নহয় এখন। আৰু ইয়াত চাওক গোটেইখিনি আপোনাৰ ৱেবছাইটো ইয়াত দি দিয়া হৈছে যে আপুনি যদি আহমেদাবাদ বা আজমেৰ, বেংগলোৰ, ভোপাল, ভুৱনেশ্বৰ য'ৰ পৰা হওক আপুনি কোনটো ৱেবছাইটৰ দ্বাৰা আপুনি এপ্লাই কৰিব। ঠিক আছে, যদি NFR হয় আপুনি গুৱাহাটী তেতিয়া www.rrbguwahati.gov.in এইটোৰ দ্বাৰা এপ্লাই কৰিব লাগিব। ঠিক আছে।